স্বাগতম জনাইছো অসম টেক চেনেলৰ আজি এই ভিডিঅ'টোলৈ বন্ধুসকল আপোনালোকৰ যদি মেট্ৰিকৰ সাৰ্টিফিকেট এডমিট কাৰ্ড মাৰ্কশ্বিট ৰেজিষ্ট্ৰেচন কাৰ্ডত নাম দেউতাৰ নাম ডেট অফ বাৰ্থ যদি ভুল আছে কেনেদৰে আপোনালোকে শুধৰণি কৰিব আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক সম্পূৰ্ণ জনাম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব আপোনালোকে এটা যিকোনো ব্ৰাউজাৰ অন কৰিব গুগল ক্ৰম অন কৰাৰ পিছত ইয়াতে সাৰ্চ কৰিব সেৱা সাৰ্চ কৰাৰ পিছত এনেদৰে ইয়াতে চাব সেৱা ৱেবছাইটটো আহিছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেদৰে আহিব আপোনালোকে ইয়াতে তলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে চাব আপোনাৰ যেটো অফিচিয়েল ৱেবছাইট হে অফিচিয়েল ৱেবছাইটটো খোল খাব ইয়াতে চাব সেৱা অনলাইন সাৰ্ভিস আছে আপোনালোকে সেৱা অনলাইন সাৰ্ভিসত ক্লিক কৰিব লিংক 1 লিংক 2 আছে আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাব ইয়াতে তাৰপিছত ইয়াতে হিচাপ এভেইলেবল সাৰ্ভিস আপোনালোকৰ কি সাৰ্ভিস আছে ইয়াতে সম্পূৰ্ণ চাব পাৰিব এটা কাৰেকচন অপচন আছে ইয়াতে ক্লিক কৰিব ইয়াতে হিচাপ চাব এটা আপোনালোকে সম্পূৰ্ণ ইন্ট্ৰোডাকচন পঢ়ি চাব কি বিচাৰে ইয়াতে কাৰেকচন আছে আপোনালোকে কাৰেকচনত ক্লিক কৰিব কাৰেকচনত ক্লিক কৰাৰ পিছত ইয়াতে চাব এখন এপ্লিকেশন আছে এপ্লিকেশন ফৰ্মখন আপোনালোকে সম্পূৰ্ণ ফিল আপ কৰিব লাগিব নাম ফাদাৰ্স নেম পিছত আছে মাদাৰ্স নেম ডেট অফ বাৰ্থ তাৰপিছত ইয়াৰ অফ এক্সাম আপোনালোকে কিমান চনত পৰীক্ষা দিছিল ৰোল নং তলত আছে নং তাৰপিছত ইয়াৰ অফ ৰেজিষ্ট্ৰেচন তাৰপিছত ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাব কোন স্কুলত পঢ়িছিলে এড্ৰেছ লিখিব ভিলেজ লিখিব তাৰপিছত পোষ্ট অফিচ লিখিব ডিস্ট্ৰিক্ট লিখিব পিন কোড কিমান হয় আপোনাৰ এটো দি দিব তাৰপিছত এক্সাম নেম অফ এক্সাম তাৰপিছত এটা আপোনালোকৰ স্ক্যান কপি এটা বিচাৰিছে অৰ্থাৎ মেট্ৰিকৰ মাৰ্কশ্বিট সাৰ্টিফিকেট যি আছে এটা 1 MB ভিতৰত দিব লাগিব এটা চাব আপোনালোকৰ কাৰেকচন মত আপোনালোকৰ কি কোনখন কাৰ্ডত নাম ভুল আছে আপোনালোকে ইয়াতে যিকোনো এখনত ক্লিক কৰিব যেটো ভুল আছে তাৰপিছত ইয়াতে চাব আহি গৈছে তলত ইয়াতে আপোনাৰ আগত যেটো নাম আছিল আৰু বৰ্তমান শুদ্ধ নামটো ইয়াতে কাৰেক্টত আছ বহাই দিব এনেদৰে যি নাম ভুল আছে যদি নাম ভুল আছে দেউতাৰ নাম ভুল আছে মাদাৰ্স নাম ভুল আছে ইয়াতে বহাই দিব ইয়াতে বহাৰ পিছত চাব ভুলটো ইয়াত বহাব আৰু যেটো শুদ্ধ নামটো ইয়াতে লিখি দিব ইয়াতে আপোনাৰ মিডিয়াম কি হয় মিডিয়ামটো সিলেক্ট কৰিব যদি ভুল আছে ফটো যদি ভুল আছে ফটো শুদ্ধ কৰি ল'ব পাৰিব মোবাইল নম্বৰ দি আপোনালোকে প্ৰসেসটো পেমেন্টত ক্লিক কৰিব অলপ টাইম সময় ল'ব আপোনালোকে এখিনি ৰখি যাব ইয়াতে চাব আপোনাৰ যেটো পেমেন্ট এটো পঢ়ি চাব সম্পূৰ্ণ ৰিড কেয়াৰফুল বিফৰ ইউৰ প্ৰসেস আপোনালোকে সম্পূৰ্ণ শুদ্ধকৈ পঢ়ি আপোনালোকে পেমেন্টটো কৰিব যদি ভুল নহয় এটা চাব পে ইউজিং আপোনালোকে পেমেন্ট কৰিব পাৰে পেমেন্ট কৰাৰ পিছত যদি আপোনালোকে ধৰিলো পিছতো কৰিব পাৰিব অফলাইন মোডো কৰিব পাৰে অফিসত যদি আপোনালোকে কাগজ জমা দিয়ে তেনেহলে আপোনালোকে পে অফলাইন কৰিব পাৰিব ইয়াতে চাব এনেদৰে এপ্লিকেশন সাকসেস হৈছে জেনাৰেট আপোনাৰ যেটো এয়াৰ নাম্বাৰটো আপোনালোকে কপি কৰি ৰাখিব পাৰে বা স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে তাৰপিছত আপোনালোকে ডাউনলোড ফৰ্মখন ক্লিক কৰিব ডাউনলোডত ফৰ্ম ক্লিক কৰাৰ পিছত এনেদৰে আপোনাৰ যিখন মেন আহি গৈছে ৰিসিপ্টখন এই ৰিসিপ্টখন আপোনালোকে এনেদৰে ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকৰ যিখন স্কুলত পঢ়িছিলে আপোনালোকে সেই স্কুলখনৰ হেডমাষ্টাৰক জমা দিব পাৰে ইয়াতে সম্পূৰ্ণ এখন অথৰিটিয়ে ফিল আপ কৰিব সাৰ্টিফিকেট অফ অথৰিটি এখন অথৰিটিক আপোনালোকে সেৱা অফিসত গৈ জমা দিব পাৰে বা আপোনাৰ হেডমাষ্টাৰক দি আপোনাৰ নিজৰ ভুলটো শুধৰণি কৰিব পাৰিব ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ